জীৱনৰ প্ৰথম ছমাহ এটি শিশুক কেৱল মাকৰ গাখীৰেই খুৱাব লাগে সেই কথা আপুনি ইতিমধ্যে গম পায়, যাক আমি এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং বুলি কওঁ। আনহাতে ছমাহ সম্পূৰ্ণ হোৱাৰ লগে লগে শিশুটিক আমি অন্যান্য খাদ্য আৰম্ভ কৰিব লাগে, ইয়াক আমি কমপ্লিমেণ্টাৰী ফিডিং বুলি কওঁ। এই কমপ্লিমেণ্টাৰী ফিডিং দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া কথাটো হ'ল যে এবছৰৰ তলৰ এটি শিশুক কিন্তু আমি গৰুৰ গাখীৰ খুৱাব নালাগে। আমেৰিকান একাডেমি অফ পেডিয়াট্ৰিক্সৰ গাইডলাইন্স অনুসৰি এবছৰৰ তলৰ এটি শিশুক গৰু গাখীৰ দিব নালাগে। ইয়াৰ কাৰণ কিনো হ'ব পাৰে, আজি আমি এই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম। মাকৰ গাখীৰত লাইপেজ নামৰ এটি এনজাইম থাকে আৰু এই এনজাইমটোৱে ফেটছখিনি হজম কৰাত সহায় কৰে। আনহাতে কাউ মিল্ক অৰ্থাৎ গৰুৰ গাখীৰত এনেকুৱা কোনো ধৰণৰ এনজাইম নাথাকে, যাৰ কাৰণে শিশুটোৱে এইখিনি ফেটছ হজম কৰিব নোৱাৰে। কাউ মিল্কত সাধাৰণতে প্ৰটিন আৰু ছডিয়ামৰ পৰিমাণটো বহু পৰিমাণে বেছি থাকে। এই প্ৰটিনটো সাধাৰণতে শিশুটোৱে হজম কৰিব নোৱাৰে এবছৰৰ তলৰ এটি শিশুৱে। আৰু সাধাৰণতে এই প্ৰটিন আৰু ছডিয়াম দুয়োটাই আচলতে কিডনিৰ কাৰণে এটা ডাঙৰ বাৰ্ডেন হৈ যায়, যাৰ কাৰণে পিছত শিশুটিৰ কিডনিৰ প্ৰব্লেম হোৱাৰো সম্ভাৱনা থাকিব পাৰে। আনহাতে বহুতো সময়তো ইণ্টেষ্টিনেল ব্লিডিং অৰ্থাৎ অন্ত্ৰৰ ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনাও দেখা যায়। গৰুৰ গাখীৰত লেক্টোজৰ পৰিমাণ অত্যধিক হোৱাৰ কাৰণে শিশুটিৰ লেক্টোজ ইনটলাৰেঞ্চ হোৱাৰ চান্স বহু পৰিমাণে বাঢ়ি যায়। শেহতীয়া তথ্য অনুসৰি গৰুৰ গাখীৰ এবছৰৰ আগতে আৰম্ভ কৰিলে শিশুটিৰ এক এলাৰ্জি CMPA অৰ্থাৎ কাউ মিল্ক প্ৰটিন এলাৰ্জি হোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যায়। ভিটামিন চি আৰু আইৰণ দুয়োটাৰে পৰিমাণ সাধাৰণতে গৰুৰ গাখীৰত কম থাকে। ভিটামিন চি আৰু আইৰণ আমাক ইমিউনিটিৰ কাৰণে প্ৰয়োজন হয়। গতিকে যদি এটি শিশুক এবছৰৰ আগতে গৰুৰ গাখীৰ খোৱা হয়, তেন্তে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হোৱাৰ উপৰিও শিশুটিৰ ইমিউনিটি কমি যোৱাৰো সম্ভাৱনা থাকে। গৰুৰ গাখীৰত ফেটছৰ পৰিমাণ বহু বেছি হোৱাৰ কাৰণে কেনেবাকৈ শিশুটোৱে যদি হজম কৰিবও পাৰে, তেন্তে পিছৰ সময়ত শিশুটিৰ মেদবহুলতা আৰু বহুতো ক্ষেত্ৰত পেডিয়াট্ৰিক অবেচিটিও দেখা যায়। শিশুটোৱে কম সময়তে অৰ্থাৎ এবছৰৰ আগতে যদি আমি কাউ মিল্ক ইন্ট্ৰডিউচ কৰোঁ। কিছুমান স্পেচিয়েল চিটুৱেশ্যনত আমাৰ এনেকুৱা হ'ব পাৰে যে কাউ মিল্ক অৰ্থাৎ গৰু গাখীৰ নিদিলে কোনো উপায় নাই। এনেকুৱা ক্ষেত্ৰত আচলতে আমি ফৰ্মুলা মিল্ক দিব পাৰোঁ, নাইবা মিল্ক প্ৰডাক্ট যিবিলাক আমাৰ অল্টাৰনেটিভ থাকে যেনেকুৱা পনীৰ বা দৈ আমি ইত্যাদিও দিব পাৰোঁ। কিন্তু এবছৰৰ আগতে এটি শিশুক গৰু গাখীৰ দিব নালাগে। ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে যিকোনো কুৱেশ্যন বা কনফিউজন থাকিলে আপুনি কমেণ্ট বক্সত জনাব, সেয়া মই কমেণ্টতে ক্লিয়াৰ কৰিম নাইবা নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম।